আৰু মনটো খুবেই বেয়া, মানে কান্দো কান্দো লাগে। বেলেগে খাইছে ধন টকা পইচা আৰু মই খাইছোঁ এইয়া দেখিছেনে চুলি। আচৰিত নাখাব কিন্তু, এইখিনি মোৰে চুলি হয়। সদায় গোটাই গোটাই যাওঁ যে, একদম দেখিছেনে পাকলি হৈ গৈছোঁ এইখিনি সৰুতে সৰুতে। আৰু বেলেগে গোটাই ধন টকা পইচা আৰু মই গোটাওঁ চুলি। কিজানিবা পাওঁৱেই সৰা চুলি বেপাৰীৰ পৰা কাঁহী বাতি ফুলি পিন্ধিবলৈ। বহুত ৰাখিছোঁ সৰা চুলি দি, বাচন ৰাখিছোঁ, মানে খৰাহী বহুত কিবা কিবি যি পায় সকলো ৰাখিছোঁ। সেইদিনাখন আকৌ পৰ্দা এখনো ৰাখিছোঁ। আৰু মানে চুনি এখন ৰাখিবলৈ বিচাৰিছিলোঁ, কিন্তু বেছিকৈ চুলি লাগে যে সেইকাৰণে নিদিলোঁ। মই আকৌ অলপ অলপ দিহে ৰাখোঁ, কেইডালমান লৈ যাওঁ আৰু তেনেকৈ দুটামান বস্তু লৈ আহোঁ। আৰু বেলেগ এদিন আহিব আকৌ তেনেকৈ দুটামান বস্তু দি ৰাখোঁ। কিন্তু কি হ'ব, দুখৰ কথা দেখিছেনে এইখিনি চুলি মোৰে চুলি হয়। আৰু মানে ইয়াতকৈ বেছি লৈহে চুলি, ইমানেই চুলি সৰে। মই পাকলি হৈ গৈছোঁ দেখিছেনে। কি কৰিলে ভাল হ'ব ক'বচোন দেই আপোনালোকে। মই মানে ভাবিয়ে পোৱা নাই মই কি কৰিম। সেইকাৰণে মানে এইকেইদিন এই যে কথাখিনি ধেমালি চলৰে কৈছোঁ, কিন্তু ধেমালি হ'লেও কি হ'ব, মনটো বহুত বেয়া লাগে বুজিছেনে। এদিনতে যি এজোপা চুলি সৰে, মনটো বহুত বেয়া লাগে। কি কৰিলে ভাল হ'ব মানে নাজানোৱেই। সেইকাৰণে এইকেইদিন মই কি কৈছোঁ, যেতিয়াই মূৰ ধুওঁ পাৰিলে মই জবা ফুলটো যে ছিঙি আনি পেলাই লগাবলৈ চেষ্টা কৰোঁ। আৰু মনটো খুবেই বেয়া, মানে কান্দো কান্দো লাগে কেতিয়াবা এই চুলিখিনি দেখিলে। আৰু মানে কি ক'ম আৰু, ক'বলৈ ভাষাই নাই, মানে বহুত বেয়া লাগে। এইখিনি মোৰে চুলি আছিলে, এইখিনি চুলি থকা হ'লে মানে মোৰ চুলিখিনি আৰু যে কিমান ভাল হ'লে হয় নহয়নে। সৰি সৰি চেচ, ইয়াতকৈ বেছিকৈ আৰু বেছি লিহে মোৰ চুলি জানেনে। কিমান সৰিব লাগিব কওকচোন বাৰু।